Hey বন্ধুসকল নমস্কাৰ। আজি মই কৈছিলো যে পূজা চাবলৈ যাম বুলি। পূজা চাবলৈ মানে যাওঁকে ওলাইছিলো কিন্তু আজি ইমানেই বেয়া দিন পূজা চাবলৈ যাম বুলি ভাবোতে এ চাওক বতৰ স্কুটিও ৰেডি কৰি থোৱা আছে, বাইকো ৰেডি কৰি থোৱা আছে, কিন্তু বতৰটো চাওক কেতিয়া বৰষুণ দেখিছানে, কেতিয়া পানী একদম মানে কিবা আৰু কি হয় ভাবি পোৱা নাই। আমাৰ ঘৰৰ পৰা গোলাঘাটলৈ বেছি দূৰ নহয় বাৰু, 20-22 কিলোমিটাৰ হ'ব। গোলাঘাটত চাম বুলি ভাবিছিলোঁ আৰু অলপ ৰাতি মেৰাপানীত চাম বুলি ভাবিছিলোঁ। আমাৰ লোকেল টাউন বুলি কওঁ মেৰাপানীখনক, আৰু সেই মেৰাপানীলৈ যাবলৈ বাৰু টাইম আছে, কিন্তু গোলাঘাটলৈ অকণ সোনকালে গ'লে ভাল। দেৰি হ'লে বেছি জাম হয়, ভিৰ হয়, আৰু আহিবৰ সময়ত মানে প্ৰব্লেম হয়, বহুত দূৰ খোজকাঢ়ি দিবলগীয়া হয়। বাইক ভিতৰলৈ নিবলৈ নিদিয়ে, গোলাঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত বাইক ৰাখি থৈ আহিবলগীয়া হ'ব। চ' সেইটো কাৰণে আমাৰ ভাচতি আছে, ভাচতি আহিছে লখিমপুৰৰ পৰা গোলাঘাটত পূজা চাবলৈ, গোলাঘাট উইথ মেৰাপানী। হয় কেনেকুৱা পাবা আজি চাম বুলি কিমান এক্সাইটেড? বহুত এক্সাইটেড আছে, একদম পুৰা গ্লাছ চাই একদম তাই মানে আৰু তাই আৰু পুৰা ওলাইছে। আমাৰ ইভাগেও একেই মানে পুৰা আৰু দেখিলে চাদৰ পোজ দি আছে কিবা হয় নহয় ৰেডি হৈছো। আৰু আমাৰ এই ককাইটো আছেহি, আমাৰ ককাইটো দেখিছে এইটো মানে একদম কিবা আৰু এই বিচনাখন পালে একো নালাগে ইয়াক মানে বিচনা পালে একো নালাগে, মানে গেমতহে ব্যস্ত। আমি যাম বুলি ভাবিছিলো পূজা চাবলৈ গোলাঘাটত, কিন্তু বতৰে বহুত বেয়া হৈছে। আৰু আমি ভিতৰত মনত পাইছো, দুখ পাইছো। তাই কি কৰে বতৰে যদি পূজা দেখুৱাই আমি চাব পাৰিম। ঠিক আছে নেক্সট গৈ আছো পূজা চাবলৈ, তাৰপিছত কি হয় মানে যাবতো লাগিব আৰু যিহেতু ওলালো ন, মানে সিহঁতিটো ওলালে মই নাযাওঁ বুলি ক'লেতো নহ'ব ন, তিতি বুলি হ'লেও যাম। কি হ'ব চাই থাকক, আগলৈ দেৰি নকৰো, বলক পূজা চাবলৈ। মানে হেডেক চেডেক ৰেডি কৰি লৈছো, পুৰা দোকান আছে দোকান নহয় কিন্তু এতিয়া মানে জোতা কৈছো মানে তাকে চিলেক্ট কৰিছো। আৰু জোতা চেলেক্ট কৰিব বৰ বেয়া লাগিব বাৰু। মোৰ কাপোৰযোৰ মানে ভাল লাগিব বাৰু। মই সেইকাৰণে আজি কেজুৱেল পিন্ধিব নোৱাৰো। চ' আজি মই এইযোৰ ফলত পিন্ধি যাম, কিন্তু মই এটাই দেৰি আছে, বতৰটোহে প্ৰায় 5টা বাজিলে, মানে লাইটটো জ্বলি আৰু অলৰেডি অকণমান ফকাছত দিয়াৰ কাৰণে পোহৰ দেখি আছে, সন্ধিয়া হৈ গ'ল। এতিয়া ছাগলী একদম ভালৰ মানে এইটো সোমাই আছে, গোঠাই ঘৰটো সোমাই আছে। সেইফালে পেহীহঁতে বহি কিবা কথা পাতি আছে দোকানত। কি হ'ব ভাবি পোৱা নাই মানে, সেই বন্ধু লগত আমাক যাবলৈ দিয়া আৰু সোনকালে। ফাইনেলি এতিয়া আৰু দেৰি নকৰোঁ, যাবলৈ ওলাইছোঁ। পিছফালে আছে আমাৰ লখিমপুৰ আলহী আৰু আমাৰ গৌতম ভাই, আৰু আমাৰ তেখেতক উঠাই লৈছোঁ পূজা বুলি অকণ ফূৰ্তি কৰি আহোঁ গোলাঘাট। ফাইনেলি বন্ধুসকল আমি পালোহি গোলাঘাট, আৰু বেগটো প্ৰথমতে ভৰাই লওঁ। আজি গোলাঘাটত কিবাটো কাৰেণ্টত বিজুতি ঘটিলে হ'বলা, সেইকাৰণে কাৰেণ্টটো নাই। আৰু আমি ফাষ্টফুডত সোমাই আছোঁ, বনজালুক, গোলাঘাটৰ এখন পপুলাৰ ফাষ্টফুড হয়। আমি সকলোৱে এনেকৈ বহি আছোঁ আৰু বন্ধুসকল পাই গ'লোহি আমি গোলাঘাট, আৰু এতিয়া আছোঁ আমি চিঞৰ-বাখৰ বজাৰত। ইয়াতে হুলস্থুল হয়, মানে এতিয়া লাহে লাহে গৈ থাকিম আৰু ওলাইছোঁ আৰু চবেই চাই থাকক। বন্ধুসকল মোৰ মানে হেলমেটটো হাতত লৈ লৈ হাত বিষাই গ'লগৈ আৰু, মানে সেইকাৰণে হেলমেটটো পিন্ধিয়ে ল'লোঁ আৰু। পৰা কাম কৰি থকা এজন নতুন আৰক্ষীজনৰ লগত অকণ কথা পাতোঁ আৰু পূজা বুলি কেনেকুৱা পাইছে, কি কথা কেনেকুৱা পাইছে গোলাঘাটত পূজা? কোন জেগাৰ পৰা আহিছে আপুনি? সীতাবৰ। আচ্ছা ঠিক আছে, পূজাৰ শুভেচ্ছা জনালোঁ। দিয়ক গৈ আছোঁ আৰু এই বৰষুণডালৰ কাৰণে হেলমেটডাল নিপিন্ধিলেও নহয়, মানে হেলমেটডাল পিন্ধি লৈছোঁ আৰু পূজা আৰু গোলাঘাটত এইবাৰ চাম বুলি ভালকৈ আহিছিলোঁ, গোটেই বৰষুণ আৰু বুজিছেনে। ব'লক আৰু কি পাম পিছত চাই গৈহে থাকিম আৰু। হেপী ফাইনেলি দোস্ত পূজা চাহ সামৰিলোঁ, এতিয়া আমি ঘৰ মূৰা হৈছোঁ। আপোনাৰ
গৈহে থাকোঁ বৰষুণৰ বতৰত ডাৱৰীয়া বতৰত কিনো ইমান পূজা চাব জাম লাগিলে দেই আগত ৰখি দিছোঁ বাৰু এতিয়া গোলাঘাটৰ পৰা আহি আমি গুচি আহিলোতো ক'লোৱে আৰু আহিলো বুলি মানে এতিয়া ফৰকাটিং অভাৰব্ৰিজ পালোহি আৰু এতিয়া যাম আমি চিধা মেৰাপানী ঘৰলৈ নাযাওঁ মানে মনটো কিবা আকৌ ঘূৰি গ'ল কিবা মেৰাপানীলৈ যাওঁ লাগি গ'ল এই প্ৰত্যেক বছৰে মেৰাপানীত চাওঁ কিন্তু কাইলৈৰ পৰা আৰু পূজা চাবলৈ দেৰি নকৰোঁ লেটছ গো আমাৰ দয়াং অঞ্চলৰ এজন পপুলাৰ মানে এজন সকলোৱে চেষ্টা কৰিব মন দিব আগলৈ এনেকৈ আগবাঢ়ি যাওক নতুনকৈ চেনেল এটা খুলিছে ভাল লাগিছে থেংক ইউ চেনেলটো আমাৰ মোৰ বন্ধু ভাইটিও হয় বন্ধু হয় আপোনালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব ল'ৰাটোৱে বহুত ভাল কাম কৰি আছে আপোনালোকে যদি ভাল পায় শ্বেয়াৰ কৰি দিব থেংক ইউ Let's go! তেখেতৰ গান আপোনালোকে এতিয়ালৈকে শুনিবলৈ পোৱা নাই কিন্তু যিকেইটা পাব আপোনালোকে আচৰিত পাব আৰু ৰাহুল দাক আজি মই লগ পালো মেৰাপানী পূজা মণ্ডপত আৰু ৰাহুল দাই ক'ব কি ঠিক আছে ধন্যবাদ থাকিল ভাইটিটোলৈ অশেষ ধন্যবাদ কি ক'ম মানে ভাইটিটো বহুত দিনৰ পৰা চেনেলটোৰ চেষ্টাটো কৰি আছে তেওঁ বহুত ভাল ভাল ভিডিঅ' দি আছে আপোনালোকে হয়তো দেখিছে কিছুমানে হয়তো দেখা নাই আমি চাইছোঁ বহুত ভাল পাইছোঁ তেওঁৰ ভিডিঅ'ৰ যিটো টপিক লয় তেওঁ বহুত এটা সুন্দৰ টপিক তেওঁ লৈ বাছি লয় আৰু তাৰ কোৱালিটিও ভাল ভিডিঅ' কোৱালিটিও ভাল মই ঠিকেই পাইছোঁ আপোনালোকে যদি তেওঁৰ ভিডিঅ'খিনি সম্পূৰ্ণভাৱে চাব বিচাৰে চেনেলটো নৰ্থ ইষ্ট এক্সপ্ৰেছ এটা সুন্দৰ নাম নৰ্থ ইষ্ট এক্সপ্ৰেছ সকলোৱে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব থেংক ইউ